Hello everyone. এয়া মই আছো 14th International Trade Festival আৰু Ethnic Food Festivalত যেটো এতিয়া বৰ্তমান চলি আছে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত So let's explore প্ৰথমতে টিকটটো কাটি লোৱা যাওক এয়া আমি টিকট কাউণ্টাৰৰ ফালে গৈ আছো এয়া টিকটটো ললো এতিয়া আমি মেইন কেম্পাছত এন্ট্ৰি কৰিলো I wanna see the light. See the light. এয়া মেইন হলত এন্ট্ৰি কৰিম এতিয়া বিভিন্ন ধৰণৰ বস্তুৰে ভৰপুৰ হৈ আছে কি লাগে আপোনাক সকলো পাব ইয়াত I wanna see the light. এয়া আমাৰ পৰম্পৰাগত খাদ্য সম্ভাৰসমূহ বিক্ৰীৰ বাবে সুন্দৰকৈ সজাই ৰখা হৈছে আৰু এয়া চাওক গহনাৰ উভয় নদী I wanna see the light. I wanna see the light. I wanna see the light.
फोन करेगा मैं तो कल आया हंगामा में से आया কিমান আৰু কি ধৰণৰ বস্তুৰে ভৰপূৰ কৰি ৰাখিছে ইয়াত ধাৰণা এটাটো কৰিব পাৰিছে গতিকে আহক সকলোৱে চাবলৈ ভাল পাব একচুৱেলি বহুত ভাল পাব আহক সকলোৱে আৰু ইয়াৰ মজা লওক I wanna see the light. I wanna see the light. I wanna see the light. I wanna see the এতিয়া এবাৰ ফুড জোনৰ ফালে যাওঁ কিজানিবা কিবা নতুন খাদ্য বস্তু দেখিবলৈ পাওঁ নাই অলপ দেখাই লৈছোঁ সন্ধিয়াও হৈ আহিল লাহে লাহে লাইটবিলাক জ্বলিবলৈ আৰম্ভ কৰিছে আমাৰ যাবৰ হ'ল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব থেংক ইউ